খবর আমার গোসাইগাঁও একটা স্কিম গভর্নমেন্টত আনিছে আরবান ডিপার্টমেন্ট এটা তো হল আমার তাতে ইরিগেশন প্রটেকশন আর বিউটিফিকেশন আর ইয়াত আমার খোৱাৰ দোকান গাহৰি দোকানত মার্কেট সেট 19 লাখ সামথিং এইটো সেম এমাউন্টটো এইটো কাম আজি কিবা কি কয় আধাৰশিলা কৰা হ'ল ভাল খবৰ কাৰণ 5 বছৰ ইউ পিপল চৰকাৰৰ কোনো কাম হোৱা নাই ইয়াত আমাৰ গোসাইগাঁও টাউন হিচাপে খুব মানে বিয়াকৈ ড্ৰেইন হওক ৰাস্তা হওক এইটো বিয়া একদম অৱস্থা আছে গতিকে আমাৰ চৰকাৰ অহাৰ লগে লগে এতিয়া আমি গোসাইগাঁও টাউন মিউনিচিপাল সমিতি আৰু আমি ইয়াত হোমমিস্ত্ৰী হয় গতিকে আমি মিলিজুলি আলোচনা কৰি আমাৰ গোসাইগাঁও টাউনটো কোনপিনে কি হৈ আছে সেইবিলাক ডেভেলপ কৰাৰ কাৰণে আমি প্ৰস্তুতি লৈছোঁ আৰু ইতিমধ্যে কাম চলি আছে আৰু আমাৰ বাজেট জুলাই 27-28 হ'ব এই বাজেটৰ পিছত সেপ্টেম্বৰৰ ভিতৰত আমাৰ গোসাইগাঁও টাউনত বহুত আৰু কাম হ'ব টিপি ৰোডটো আমাৰ ডিভাইডাৰ হ'ব আৰু ৰাস্তা ঘাট আৰু ড্ৰেইন আৰু ইয়াৰ আমাৰ টাউন ভিতৰত বহুত মানে ষ্ট্ৰীট লাইট নাইকিয়া হৈ গৈছে এইবিলাকত আমি আলোচনা কৰি ব্যৱস্থা কৰিম।